আমাৰ ধুনীয়াকৈ এয়া বিলাহী লাগি আছে। আপোনালোকে চাব পাৰে ধুনীয়াকৈ আমাৰ বিলাহী লাগি আছে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আমাৰ এয়া বিলাহী আছে। চাওক, আপোনালোকে বহুতে কমেণ্ট কৰি থাকে যে বিলাহীত বহুতৰে আমাৰ ফুল আহে কিন্তু ফুলৰ পৰা আমাৰ ফল আমাৰ নহয়। তো ইয়াৰ কাৰণকেইটা কি আপোনালোকে জানিব বিচাৰি আছিল। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক ইয়াৰ কাৰণকেইটা ক'ম। তো যিসকলে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰা নাই, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব বুলি আশা ৰাখিলোঁ। তেন্তে আহক ভিডিঅ'টো আমি ভালদৰে আৰম্ভ কৰোঁ। তো এয়া বিলাহী চাব পাৰে, আমাৰ ধুনীয়াকৈ এয়া বিলাহী লাগি আছে। আপোনালোকে চাব পাৰে ধুনীয়াকৈ আমাৰ বিলাহী লাগি আছে। তো এয়া কোনো বেমাৰ নহয়। আপোনালোকে ভাবিব পাৰে পাতবোৰ বগা হৈ থকাই। এয়া আমি চূণ আৰু আমাৰ যিটো ছাই সেইটো ব্যৱহাৰ কৰোঁ, সেয়ে পাতবোৰ এনেদৰে বগা হৈ আছে। তো আপোনালোকক কওঁ ইয়াৰ কাৰণকেইটা কি ফুলৰ পৰা ফল নোহোৱা। তো প্ৰথম কাৰণটো হ'ল আমাৰ উষ্ণতাৰ কাৰণে আমাৰ ফুলৰ পৰা ফল নহয়। আমাৰ প্ৰায় উষ্ণতা যদি আমাৰ 18 ডিগ্ৰী চেলচিয়াছৰ পৰা 30 ডিগ্ৰী চেলচিয়াছলৈকে থাকে, তেতিয়া আমাৰ ধুনীয়াকৈ ফুলৰ পৰা ফল হৈ যায়। কিন্তু ইয়াতকৈ কম নাইবা বেছি যদি হয়, তেতিয়া আমাৰ ফুলবোৰ সৰি যায় আৰু ফুলৰ পৰা আমাৰ ফল নহয়। তো এইটো এটা মেইন কাৰণ, আমাৰ উষ্ণতা কম আৰু বেছি হোৱাৰ বাবে আমাৰ ফুলৰ পৰা ফল নহয় আৰু ফুলবোৰ সৰি যায়, আমাৰ ফললৈ ৰূপান্তৰিত নহয়। তো আমাৰ নেক্সট কাৰণটো হ'ল নিউট্ৰিশ্যন। তো আমাক যেনেদৰে খাদ্য লাগে সেইদৰে আমাৰ ফুলৰ পৰা ফল হ'বলৈও গছডালক খাদ্যৰ প্ৰয়োজন হয়। তো বহুতে আমাৰ এবাৰ গছডাল ৰুই থৈ আমাৰ কোনো ধৰণৰ খাদ্য নিদিয়ে, তাৰ বাবেও আমাৰ ফুলৰ পৰা ফল নহয় আৰু ফুলবোৰ সৰি যায়। আৰু আমাৰ চাওক, আমি ধুনীয়াকৈ ইয়াত ছাই, গোবৰ, ছাগলীৰ গোবৰ এনেদৰে আমি দি থাকোঁ মাজে মাজে। এয়া চাব পাৰে ছাগলীৰ গোবৰ দিয়া আছে, কেঁচুসাৰ দিয়া আছে। তো এনেদৰে আপোনালোকে নিউট্ৰিশ্যন যোগান ধৰি থাকিলে, খাদ্য যোগান ধৰি থাকিলে আমাৰ ধুনীয়াকৈ ফল লাগি থাকিব। আৰু আপোনালোকে ঘৰত আপোনালোকে যিখিনি বিলাহী লাগে নাইবা বেলেগ খাদ্য লাগে, সেইখিনি আপোনালোকে নিজৰ কিটচেন গাৰ্ডেন নাইবা নিজৰ মাটিখিনিৰ পৰাই খাই থাকিব পাৰিব জৈৱিকভাৱে। তো এইটো এটা কাৰণ। তো নেক্সট কাৰণ হ'ব পাৰে আমাৰ বহুতৰে আমাৰ পাতবোৰত বিভিন্ন ধৰণৰ পোক লাগে। তো পোক লাগিলে আমাৰ গছডাল দুৰ্বল হৈ পৰে আৰু যাৰ ফলত ই ফুলৰ পৰা ফল ৰূপান্তৰিত কৰিব নোৱাৰা হয়। তো সেয়েহে আপোনালোকে মাজে মাজে গছডালত নাইবা পাতবোৰত আমাৰ কীটনাশক স্প্ৰে কৰি থাকিব। তো জৈৱিকভাৱে যদি কীটনাশক স্প্ৰে কৰে, তেতিয়াহ'লে আমাৰ নিমখলি বুলি থাকে, নিমখলি স্প্ৰে কৰিব পাৰে। জৈৱিকভাৱে নহয়, ৰাসায়নিকভাৱে, তেতিয়াহ'লে আমাৰ অষ্টাদ বুলি এটা আছে আমাৰ ৰাসায়নিক তথাপিও ভাল, বেয়া নহয়। সেইটো আপোনালোকে কীটনাশক আপোনালোকে ধুনীয়াকৈ স্প্ৰে কৰি দিব পাৰে। তেতিয়া আপোনালোকৰ পাতত নাইবা গছডালত পোকবোৰ নোহোৱা হ'ব আৰু যাৰ ফলত আপোনালোকৰ ফুলৰ পৰা ফল ধুনীয়াকৈ লাগিব। তো এই তিনিটা কাৰণ মেইন কাৰণ। আৰু কাৰণ আছে, সেয়া হ'ল আমাৰ বহুতে ফুল লাগি থকাৰ সময়ত আমাৰ বেছিকৈ গছডালত পানী দি থাকে। তো বেছিকৈ গছডালত ফুল লগাৰ সময়ত পানী দি থাকিলেও আমাৰ ফুলৰ পৰা ফল ৰূপান্তৰিত নহয়। আৰু নেক্সট, বহুতে এইটো নকৰে, যিহেতু আমাৰ কমকৈ কৰোঁ আমি, এইটো কম কৰি থাকিব লাগে। সেইটো হ'ল পলিনেশ্যন ভালকৈ নোহোৱাৰ ফলতো আমাৰ ফুলডালৰ পৰা ফললৈ ৰূপান্তৰিত নহয়। তো আমি যিহেতু অলপকৈ কৰোঁ, সেয়েহে আমি হাতেৰে ধুনীয়াকৈ এয়া ফুল আপোনালোকে চাব পাৰে, ৰাতিপুৱা নাইবা দুপৰীয়া আমি ধুনীয়াকৈ এনেদৰে ফুলবোৰ এনেদৰে লৰাই দিলে আমাৰ ধুনীয়াকৈ পলিনেশ্যন হৈ যায়। তো আপোনালোকে কম পৰিমাণত যদি কৰে, এইটো কৰিব পাৰে। এনেদৰে ধুনীয়াকৈ ৰাতিপুৱা নাইবা গধূলি আপোনালোকে এনেদৰে ফুলবোৰ লৰাই দিলে ধুনীয়াকৈ গছডালৰ পলিনেশ্যন হৈ যায়। এয়া চাব পাৰে। বেছিকৈ কৰিলে এইটো কৰাটো সম্ভৱ নহয়। আমাৰ বতাহতো এনেদৰে ধুনীয়াকৈ পলিনেশ্যনটো হৈয়ে যায়। তো আমি কমকৈ কৰিলে এনেদৰে পলিনেশ্যনটো কৰি দিলে আমাৰ ফুলৰ পৰা ফল লগাৰ সম্ভাৱনা বেছি হৈ যায়। তো আপোনালোকক জনালোঁ, আমাৰ বিলাহী নহয়, বেছিভাগ গছৰ ক্ষেত্ৰতে আমাৰ এইকেইটা আমাৰ কাৰণ হয় ফুলৰ পৰা ফল নোহোৱা। তো এইকেইটা কাৰণ আপোনালোকে লক্ষ্য ৰাখিব। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিবলৈ পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক এটা লাইক কৰি ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব বুলি আশা ৰাখিলোঁ। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।